নমস্কাৰ। আজি মই গণিতৰ এটা বিষয় আলোচনা কৰিবলৈ লৈছোঁ। মই আজি আলোচনা কৰিম লহাগু কি, লহাগু কেনেকৈ উলিয়াই সেই সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে লহাগু সম্পৰ্কে এটা সঠিক ধাৰণা বা সম্পূৰ্ণ ধাৰণা এটা পাবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লহাগু সম্পৰ্কে আলোচনা কৰিম। লহাগু লহাগু কি প্ৰথমতে জানি লৈছোঁ। লঘিষ্ঠ হা সাধারণ গু গুণিতক লঘিষ্ঠ ইয়াৰ অৰ্থ আটাইতকৈ সৰু। সাধারণ মানে কমন, গুণিতক মাল্টিপল অর্থাৎ গুণ কৰি পোৱা। কোনো এটা সংখ্যাক গুণ কৰি পোৱা। উদাহৰণস্বৰূপে হয়তো আমি ক'ব পাৰোঁ দুইৰ গুণিতকবোৰ 2, 4, 6 এনেকৈ। লহাগু লঘিষ্ঠৰ অৰ্থ আটাইতকৈ সৰু। সাধাৰণ মানে কমন, সকলোতে থাকিব লাগিব, উভয়তে থাকিব লাগিব। যিটো নেকি উভয়তে থাকে সেইটো বস্তুটো সাধাৰণ হয়। গুণিতক মানে মাল্টিপল, গুণ কৰি যিটো পোৱা যায় সেইটো। উদাহৰণস্বৰূপে হয়তো 2ৰ গুণিতকবোৰ 2, 4, 6, 8 এনেকৈ হৈ যাব। এতিয়া আমি এটা উদাহৰণ ল'ম যে 2 আৰু 3ৰ লহাগু। কি হ'ব? প্ৰথমতে আমি 2ৰ গুণিতক বোৰ লিখিম। 2ৰ গুণিতকবোৰ আমি লিখিম 2, 4, 6, 8, 10 এনেকৈ 12, 14 এনেকৈ গৈ থাকিব। 3ৰ গুণিতক 3, 6, 9, 12 এনেকৈ গৈ থাকিব। ইয়াৰ পৰা এই লঘিষ্ঠ যিটো নেকি আটাইতকৈ সৰু গুণিতক
দুইটাতে থকা মানে কমন মানে সাধাৰণ দুইটাতে থাকিব লাগিব দুইৰ গুণিতকৰ যিবিলাক আছে দুইৰ গুণিতক যিবিলাক আছে তাতে থাকিব লাগিব তিনিৰ গুণিতক যিবিলাক আছে তাতে থাকিব লাগিব থাকাটো ইয়াতে 12 আছে 6 আছে গতিকে আমি চাব লাগিব লঘিষ্ঠ আটাইতকৈ সৰু দুইটাতে থকা তো 6 গতিকে গুণিতকটো হ'ব 2 আৰু 3ৰ গুণিতক নহয় 2 আৰু 3ৰ লহাগু হ'ব লহাগু হ'ব 6 লহাগুৰ ওপৰত আৰু বিতংকে আলোচনা কৰা হ'ব লহাগু সহজতে কেনেকৈ উলিয়াব পাৰি এটা উদাহৰণ এটা দেখুওৱা হৈছে আসল নিয়মটো হ'ল এইটোৱেই লহাগু উলিওৱাৰ লহাগুৰ অৰ্থটো বুজি পাব লাগিব লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াৰ পৰা যিকোনো দুটা সংখ্যা দিলে আমি ওলাব পাৰিম 2 3 হোক 4 5 হোক 2 6 হোক বা 5 আৰু 7 হোক গতিকে 5ৰ গুণিতকবোৰ আমি লিখি যাব লাগিব 5 10 15 20 25 তাৰপিছত 30 35 এনেকৈ লিখি যাব লাগিব কিমান লৈ লিখা সম্ভৱ সেইটো বুজি পাব লাগিব দুইটাৰ গুণিতক লিখাৰ পিছত কমনটো ওলাইছে নে নাই হাতৰ গুণিতক 7 14 21 28 35 গতিকে 35টো কমন ওলাই গ'ল 7 আৰু 5ৰ লহাগু হ'ব 35 আমি কেনেকৈ সহজতে ওলাব পাৰি এনেকৈ হিচাপ নকৰাক প্ৰথমতে আমি এনেকৈ বুজি ল'ব লাগিব লহাগু কি বুজি লৈছোঁ ইয়াৰ পিছত আমি সহজ পদ্ধতি আছে লহাগু উলিওৱা যিকোনো দুটা সংখ্যাৰ যিকোনো তিনিটা সংখ্যাৰ লহাগু আমি কেনেকৈ সহজতে উলিয়াব পাৰি তাক মই দেখাবলৈ যত্ন কৰিম আপোনালোকে বোৰ্ডত চাব এতিয়া আমি চাম কেনেকৈ সহজতে উলিয়াব পাৰি লহাগু যিকোনো উদাহৰণ দুটা সংখ্যা ল'লে হ'ল 2 আৰু 3 লৈছোঁ 2 আৰু 3 যদি দুয়োটাই ক্ৰমিক সংখ্যা হয় ক্ৰমিক মানে সিৰিয়ালি যেনিবা 1 2 2 3 বা 3 4 4 5 তাৰপিছত 6 7 এনেকুৱা ধৰণৰ যদি ক্ৰমিক সংখ্যা হয় তেতিয়াহ'লে লহাগু ওলাওঁতে একেবাৰে সহজ সেইটো হ'ল 2 আৰু 3 পূৰণ কৰি দিলেই হয় সহজ যদি আপোনাৰ 5 আৰু 6ৰ ওলাব দিছে 5 6 গুণ 30 আৰু যদি মৌলিক সংখ্যা হয় মৌলিক 5 আৰু 7 তথাপিও দুটা পূৰণ কৰি দিব পাৰি 5 7 গুণ 35 এনেকৈ আমি ওলাব পাৰি সহজতে যদি উদাহৰণস্বৰূপে যেটো 5 আৰু 4 এইটো কি কৰিব লাগিব পূৰণ কৰি দিব লাগিব 4 5 গুণ 20 এনেকৈ ওলাব পাৰি একেবাৰে সহজ যেটো নেকি সিৰিয়ালি ক্ৰমিক বা মৌলিক যেনিবা মৌলিক বুলি ক'লে আপোনাৰ 2 বা 3 2 বা 5 এইবিলাক মৌলিক 2 মৌলিক 5 মৌলিক সম্পৰ্কে যদি ধাৰণা নাই মৌলিক সংখ্যা সম্পৰ্কে হেতু আমি পিছৰ ভিডিঅ'ত দিবৰ কাৰণে যত্ন কৰিম মৌলিক সংখ্যা সম্পৰ্কে আলোচনা কৰিম যেতিয়া মৌলিক সংখ্যা এনেই বুজিলক মৌলিক সংখ্যা বুলি তথাপি এবাৰ কৈ দিছোঁ মৌলিক সংখ্যা মানে যি সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সেই সংখ্যাটো নিজেই এতিয়া যদি সিৰিয়ালি দুটা সংখ্যা হয় যেনিবা আমি যদি ধৰি লৈছোঁ 7 আৰু 8 এই দুটাৰ যদি লহাগু লাগে
এই দুটা পূৰণ কৰি দিলেই হ'ল 7 আৰু 8 পূৰণ কৰি 56 লহাগু আৰু যদি 7 আছে আৰু ইফালে 9 আছে এইটোৰ 63 এনেকে হৈ যাব কাৰণ হ'ল ইহঁতৰ যেটো নেকি উৎপাদক সাধাৰণ উৎপাদক একৰ বাহিৰে নাই এই 7 আৰু 9 এই দুটাৰ একৰ বাহিৰে আৰু সাধাৰণ কোনো উৎপাদক নাই যাৰ কাৰণে এটা পূৰণ কৰি দিব লাগিব এইটো এটা গ'ল তাৰ পিছত লহাগু আৰু এটা সহজ নিয়ম আছে এইটো হ'ল যেনিবা উদাহৰণস্বৰূপে 2 আৰু 4 লহাগু লাগে এতিয়া এই সৰুটো যদি ডাঙৰটোৰ উৎপাদক হয় বা সৰুটো যদি ডাঙৰটোত হৰণ যায় যি যেনেকে বুজে আৰু এই সৰুটো যদি ডাঙৰটোৰ উৎপাদক হয় বা এই সৰুটো যদি ডাঙৰটোত হৰণ যায় তেলে সেই ডাঙৰটোৱে হ'ব লহাগু গতিকে 2 আৰু 4 লহাগু হ'ব 4 কেনেকে 2 4 হৰণ কৰিব পাৰি 4 এটো হৰণ যাব বা 4 2 পূৰণ 2 উৎপাদক হয় 2টো উৎপাদক হয় গতিকে 2টো উৎপাদক হয় আৰু 2টো 4 হৰণ যায় এটো জুনে যেনেকে বুজি পায় এটো সহজ পদ্ধতি যিকোনো দুটা সংখ্যা 3 9 বা 3 12 এনেকে দিছে গতিকে এইটো হৰণ যায় গতিকে এইটো লহাগু এইটো হৰণ যায় গতিকে লহাগু 9 3 আৰু 9 গতিকে ইয়াৰ পৰা সহজতে কোনো ধৰণৰ হিসাব কৰাৰ দৰকাৰ নাই এইটো হৰণ যায় গতিকে এইটো ডাঙৰটোৱে হ'ব লহাগু 3 টো 12 ত হৰণ যায় গতিকে 12টোৱে হ'ব লহাগু এনেকে বুজিব পাৰি বা এই 3 টো 9 ৰ উৎপাদক হয় গতিকে 9 টো লহাগু এই 3 টো 12 ৰ উৎপাদক হয় 3 টো 12 ৰ উৎপাদক হয় গতিকে 12 টো হ'ব লহাগু এনেকে ওলাব পাৰি একেবাৰে সহজ গতিকে লহাগু বুলি ক'লে লহাগুটো মেন বস্তুটো হ'ল লহাগু লহাগু এইটো লহাগু লঘিষ্ঠ সাধাৰণ গুণিতক এই বস্তুটো জানিব লাগিব লহাগু প্ৰথমতে গুণিতকৰ পৰাই বাছি উলিয়াব লাগিব সাধাৰণ গুণিতক বাছি উলিয়ালেই নহ'ব হেতু লাগিব লঘিষ্ঠটো যেকে আমি যদি 3 আৰু 5 ৰ লহাগু ওলাব লগা হয় গতিকে এইটো যেহেতু দুটা মৌলিক গতিকে পূৰণ কৰি দিলেই হৈ যায় 3 5 গুণ 15 আৰু এইটো নিয়মত যদি আমি যাওঁ 3 ৰ গুণিতক বিলাক লাগিব 3 6 9 12 15 18 এনেকে ওলাব লাগিব তাৰ 5 ৰ গুণিতক যদি আমি ওলাব যাওঁ 5 10 15 20 25 এনেকে যাই থাকিব গতিকে ইয়াতে গুণিতক ওলাইছো গুণিতক গ'ল সাধাৰণটো বাছি ল'ব লাগিব যে 15 আৰু 15 লঘিষ্ঠটো কাৰণ ইয়াৰ পিছত হয়তো ডাঙৰটো থাকিব পাৰে আৰু ডাঙৰ ওলাই যাব পাৰিব কমনটো ওলাই যাব যে হেতু 30 আহিব তাৰ পিছত ইয়াতেও হয়তো 30 আহি যাব অলপ পিছত 30 টো নহয় 30 টো ডাঙৰত পৰি যাব লঘিষ্ঠ নহয় লঘিষ্ঠটো হ'ল 15 প্ৰথম যেটো কমন ওলাই যাব হেতুই প্ৰথম যেটো সাধাৰণ 15 ইয়াতো আছে 15 তাতো আছে বাস 15 লহাগু 3 আৰু 5 ৰ লহাগু 15 একেবাৰে সহজ পদ্ধতি হেতু হ'ল যেহেতু দুইটাই মৌলিক সংখ্যা এটা পূৰণ কৰি দিলেই হৈ যায় লহাগু কিন্তু যদি আমি এইটো হিচাপত ওলাব যাওঁ এই ধৰণে ওলাব লাগিব প্ৰকৃত নিয়মটো এইটোই কিন্তু শৰ্টকাট কৰিবৰ কাৰণে এইটো লহাগু এনেকে ওলাব পাৰি আৰু এটা নিয়ম আছে লহাগু উলিওৱা যেনিবা 2 আৰু 4 লহাগু লাগে এনেকে ছুটি নিয়মৰ হৰণ কৰি দিব লাগে দুইটাতে হৰণ যোৱা সংখ্যাটো 2 2 ত একবাৰ 2 4 দুইবাৰ গতিকে এইটো পূৰণ কৰিবলৈ 2 1 গুণ 2 2 2 গুণ 4 লহাগু 4 এইটো গতিকে ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত যদি আমি 10 আৰু 18 এইটো লহাগু লাগে এতহলে এইটো ছুটি নিয়মেৰে আমি হৰণ কৰি কেনে ওলাব পাৰি 2 10 ত 5 বাৰ 2 18 ত 9 বাৰ এতিয়া আৰু না যায় গতিকে 2 5 গুণ 10 10 9 পূৰণ কৰিলে 90 হ'ব লহাগু যিকোনো সংখ্যাতে যদি দিছে ইয়াতে
12 আৰু 14 এর লসাগু ওলাব দিছে 2 দি হরণ করে দিয়ক 6 বার 2 দি হরণ করে 7 বার তো এইখিনি পূরণ করে দিয়ক 2 6 গুণ 12 7 12 84 লসাগু হয়ে গেল 12 আৰু 14 লসাগু এইটো 84 গতিকে লসাগু উলিওৱা সহজ নিয়ম আছে এইবিলাক প্ৰথমতে আমি লসাগু সম্পৰ্কে জানিব লাগিব লসাগু কি লসাগু সম্পৰ্কে জানাৰ পিছত আমি লসাগু যেতিয়া বুজি পাম তেতিয়া বিভিন্ন ধৰণে উলিয়াব পাৰিম যিকোনো সংখ্যা দিয়াৰ লগে লগে যিকোনো দুটা সংখ্যা দিয়াৰ লগে লগে ইয়াৰ লসাগু লাগে তে যিকোনো বুদ্ধি খটুৱাই আমি কি কৰিব পাৰিম লসাগু উলাই দিব পাৰিম বা মুখমুখেই কৈ দিব পৰা যাব কিছুমান এনেকুৱা সংখ্যা আছে দুটা সংখ্যা বা তিনিটা সংখ্যা দিয়াৰ লগে লগে ইয়াৰ লসাগুটো মুখমুখেই ক'ব পৰা যাব যেতিয়া নেকি আমি লসাগু সম্পৰ্কে কোনো ধৰণৰ ভুল ধাৰণা নাথাকিব বা লসাগু কি বুজি পাম বুজি উঠিম তেতিয়া আমি লসাগু সম্পৰ্কে ক'ব পাৰিম বা ফটকে উত্তৰটো দিব পাৰিম দেখো অহাকালি আমি বেলেগ এটা বিষয় আলোচনা কৰিম সেইটো হ'ব গহা-উ আজিৰটো আছিল লসাগু অহাকালি আমি আলোচনা কৰিম গহা-উ ধন্যবাদ